এইটো এটা প্ৰশ্ন আছে, প্ৰশ্নটো চাব। একৰ পৰা এশলৈ কেইটা মৌলিক সংখ্যা আছে, মানে একৰ পৰা এশলৈ মুঠ কেইটা মৌলিক সংখ্যা আছে। এতিয়া মৌলিক সংখ্যা মানে কি সেইটো আমি জানিব লাগিব প্ৰথম। এতিয়া মৌলিক সংখ্যা কোনবিলাক, যিবিলাক তাৰমানে সেই সংখ্যাটো নিজে আৰু এক, মানে সেই সংখ্যাটো নিজে আৰু একেৰেহে হৰণ কৰিব পাৰি, অইন বেলেগ সংখ্যাৰে সেই সংখ্যাটোক হৰণ কৰিব নোৱাৰি, আৰু সেইবিলাকেই হৈছে মৌলিক সংখ্যা। মই একেবাৰে থুলমূলকৈ কৈছোঁ। তো ইয়াত অপশ্যন দিয়া আছে 26টা, 25টা, 32টা আৰু 22টা। তো আপোনালোকে কেনেকৈ, একে সহজ পদ্ধতি চাব। একৰ পৰা 10লৈ আছে 4টা, 2, 3, 5, 7, 4টা। তো 11ৰ পৰা 20লৈ আছে 4টা, 11, 13, 17, 19, 4টা। এতিয়া আছে 21ৰ পৰা 30লৈ কেইটা আছে, 2টা, 23 আৰু 29, 2টা। আৰু 31ৰ পৰা 40ৰ ঘৰত আছে 2টা, 31 আৰু 37, 2টা। মানে এই সংখ্যাখিনি বেলেগ সংখ্যাৰে হৰণ নাযায়, অকল সেই সংখ্যাটো নিজে আৰু একেৰে হৰণ যাব, বেলেগ সংখ্যাৰে নাযায়। এতিয়া 41ৰ পৰা 50লৈ কেইটা আছে চাওক, 3টা, 41, 43 আৰু 47, 3টা। আকৌ 51ৰ পৰা 60লৈ কেইটা আছে, 2টা, 53 আৰু 59, 2টা। আৰু 61ৰ পৰা 70লৈ কেইটা আছে, মানে 70ৰ ঘৰত কেইটা আছে, 2টা, 61 আৰু 67, 2টা। আৰু 80ৰ ঘৰত আছে আপোনাৰ 3টা, 71, 73 আৰু 79, 3টা। আৰু 90ৰ ঘৰত আছে 83 আৰু 89, 2টা। আৰু 100ৰ ঘৰত, মানে 91ৰ পৰা 100ৰ ভিতৰত আছে অকল এটাই আছে, 97, ঠিক আছে, অকল এটাই আছে। এতিয়া মুঠ কেইটা হ'ল আমি চাওঁ। এতিয়া 2, 4, 4, 8, 10, 12, 15, 17, 19, 19, 3 হ'ল আপোনাৰ 22, 23, 24, 25। এতিয়া অপশ্যন বিটো শুদ্ধ। তো এই চাৰ্টটো আপোনালোকে মনত ৰাখি ল'ব। এইটো হয়তো কেতিয়াবা আহে, 1ৰ পৰা 20লৈ কেইটা মৌলিক সংখ্যা আছে সেইটো আহে, ঠিক আছে, 1ৰ পৰা 20লৈ সেইটো আহে। গতিকে এই ভিডিঅ'টো আপোনালোকে ছেভ কৰি ৰাখিব আৰু নিজৰ প্ৰফাইলত পাৰিলে শ্বেয়াৰ কৰি ৰাখিব। ধন্যবাদ।